বাপরে বা গাইজ এটা বস্তু দেখলো ই রিক্সা তো আজিলে লোহাটিং ব্যাপারে হয়ে গেছি বারে বা বেলেগে দুনিয়া ইউনিক হয়েছে চন্দন এটা মর এবার রাখো দেরি করে দিও নাকি আমি ঘুগনি আর ফুলের দোকান দিও নাকি দিতে পারবি নাকি হ্যাঁ এটা যা জায়গা যাই জায়গা আছে ইয়াতে আমি ঘুগনি আর ফুলের দোকান দি দিও নাকি কেনে কমেন্ট করে ককচোন যদি দিবা লাগে দি দিম মানে কি ইলেক্ট্ৰিক কামগিলাখানে কৰে জানানে বৃন্দাবনত ভাল বনব তাতে ধুনীয়াকৈ ৰেডি কৰি আছে আৰু হা মই আহিব পাৰি গাইছ কৃষ্ণ বলিয়া কৃষ্ণ মই নেচাৰেল চুইমিং পুল এই চা কি বিন্দাছ গা ধুই আছে এয়া নেচাৰেল আৰু একদম আৰু এনেকুৱা জাগাত মানে গা চা ধুই একদম মা কচম কৈছো গাইছ বেলেগ লাগে ঐ বাপৰে বা গাইছ পুৰা দ আছে বহুত Mr. Fetch 1M. Hello guys, কি খবৰ আপোনালোকৰ খবৰ সকলোৰে ভাল সো ওয়েলকাম ব্যাক টু মাই আনাদাৰ ব্লগ সো গাইজ গুড মৰ্নিং তো এতিয়া টাইম প্ৰায় 10টা বাজিছে তো আপোনালোকে ঠাণ্ডা দিছে গম পাইছে আপোনালোকে আজি ভিডিঅ'টো কি হ'বলৈ যাই আছে তো ভিডিঅ'টো আজি অলপ বেলেগ হ'বলৈ যায় আৰু আপোনালোকে তো গম পাইছে আৰু দুদিন আছে দুদিন মাজত মাত্ৰ দুদিন আছে তো ৰাস মহোৎসৱ আৰম্ভ হ'বলৈ হৈ গৈছে এনে কি চবফালে একদম ডাঙৰ ৰাস একদম বাপৰে বা নলবাৰী পলাকবাৰী একদম চব কিন্তু আমাৰ ওচৰতো এখন ডাঙৰ ৰাস আছে পুঠিমাৰী তো বলক একবাৰ পুঠিমাৰী দেখাই আহোঁ কেনেকুৱা কি প্ৰস্তুতি চলি আছে এবাৰ কিবা নতুন কিবা ইউনিক বস্তু বনাইছে নেকি তো দেখাই আহোঁ বলকচোন চাই আহোঁ বনে কি কয় ভিডিঅ' বহুত দিন দিয়া নাই দুদিন তিনিদিন হৈ গ'ল নেকি ভিডিঅ' নিদিয়া তো মানে অলপ কামৰ কাৰণে ঘূৰি আহিছিলোঁ মানে ইফালে হৈছিল তো সেইকাৰণে ভিডিঅ' কৰিব পৰা নাছিলোঁ তো আজি ফাইনেলি ওলাই গ'লোঁ এতিয়া দিনটো ওলাই গৈছোঁ এতিয়া ক'ত কি বনাওঁ তো আপোনালোকে চাই থাকক ঠাণ্ডা টাইটেল চাইটো গম পাইছে আপোনালোকে তো বলক ভিডিঅ'টো স্কিপ নকৰিব তো বলক চাই থাকক বাপরে বা গাইজ এটা বস্তু দেখলো ই রিক্সা তো আজিলে লোহাটিং ব্যাপারে হয়ে গেছি বারে বা বেলেগে দুনিয়া ইউনিক হয়েছে চন্দন এটা চন্দনৰ দোকানতে দেখা পাওঁ আমি নে কি বাকী গাইছ এতিয়া ধুনীয়াকৈ আহিলোঁ মানে ৰতনে পুৰা কাম কৰি আছে এয়া ঘৰৰ কাৰণে পুৰা একদম খৰি চৰি গোটেই বাপৰে বা গাইজ এয়া ৰাতিপুৱাই পৰিলে ভাল বস্তু দেখিছোঁ বা ই ৰিক্সাতো লোহাটিং বেপাৰী ইয়াতে আছে বটল আছে দাদা বটাল বা কি লেভেল 5G জামানাৰ মানুহ এইগিলাখান বাকী গাইছ এখানে চন্দনৰ দোকান আৰু এতিয়া আমি ধুনীয়াকৈ যাওঁ মোৰ লগত আজি এক টিকনিক নিম অমৰ ভাই আৰু মই এতিয়া যাওঁ তাৰতে যাই আহোঁ দিয়ক দে জলদি I don't wanna see you, I don't wanna hear you tonight, I don't wanna fight you, you don't wanna know if I feel alright, I don't wanna just forgive you, I just wanna be fine, I've been waiting for a sign to light up, yeah, and your heart is out of sight, I just wanna feel mine. আৰু গাইছ আহি মানে কি আমাৰ এই দলমাগেত পাই গৈছোঁ দলমাগেত মানে কি আমাৰ এখন বিখ্যাত গাহৰি দোকান আছে এই এখন চাক না মোৰ ছাবস্ক্ৰাইবাৰ হয় ইয়াত সকলো সময়তে গাহৰি মাংস পাব এইগিলাখান বহুত টেষ্টি গাহৰি গাইছ আমাৰ এইটো অনাৰ এইটো বাপৰে বাবাকে কেনে ব্যৱসায় কেনে চলি আছে মোটামুটি বেয়া নহয় মোটামুটি চলি আছে না গাইছ আহিবি ৰঙিয়াৰ পৰা ইফালৰ পৰা আৰু ইফালে নলবাৰীৰ পৰা আহিলি বা ইফালে বাহিৰৰ চালিৰ পৰা ডাইৰেক্ট মেইন পইণ্ট এতিয়া দলমাগেত মোক চবেই চিনিয়ে পায় ইয়াতে গাহৰি একদম খোলাই থাকে গাহৰি দোকানখন পুৰা নিবি আৰু দত্তি কি খবৰ মাছো আছে নেকি মাছো আছে এইগিলা ব্ৰইলাৰ আছে মানে দোকানে একদম গাড়ী এতিয়া ধুনীয়াকৈ যাওঁ যাই কিনে একদম আহি কিনে দেখাই আছোঁ আৰু এওঁলোকে বহুত ছাপৰ্ট কৰিছে মই মানে মোটামুটি মোৰ এই 100 মানতে ছাবস্ক্ৰাইব কৰি থোৱা আৰু এবাৰ বহুত ছাপৰ্ট কৰে বহুত মানে কি আইডিয়াগিলা দি থাকে জানাই না আৰু দাদা মাছৰ বেপাৰ কেনে চলিছে মাছৰ বেপাৰ আছে বঢ়িয়া চলি আছে না একদম আৰু এই বাইছ কিনি থাকিবি এতিয়া আমি যাই থাকোঁ লাগিলেও কণ্টেক্ট কৰিলি হ'ল নে কি বাকী যাওঁ দে যাই থাকোঁ যে ব'ল বাকী মানে কি আমি আহি পাই গৈছোঁ ইফালে আমাৰ ইফালে চাক পুৰা মূৰ্তি লাগি গৈছে আমাৰ কৃষ্ণ আৰু ৰাধা কৃষ্ণ ধুনীয়াকৈ বহি আছে ইয়াতে কিবা ষ্টাইল কৰিব চাগে মানে টেকনিকেল কিবা এনেকুৱা বস্তু দিব নেকি আৰু বাকী বাৰে বা গোপিনী বেলেগ চালত আছে বাৰে সেইবিলাক চাক নাই পুৰা প্ৰস্তুতি হৈ গৈছে প্ৰায় 90% মান কাম ৰেডি হৈ গৈছে আৰু চবফালে জানে না তো এতিয়া ধুনীয়াকৈ আমাৰ যে মেইন গেটেদি সোমাই যাওঁ এইপিনে মানে ইয়াতে দুৰ্গা পূজা হয় ৰাসো হয় দুটা বস্তুৱে হয় আৰু এইফালে বাৰে বাহ এইটো কি বনছি এশিঙীয়া ঘূৰাই নে কিবা এইটো বাৰে বাহ আৰু এইফালে মূৰ্তি দেখা ৰ'ব একেবাৰে এই চাক পুঠিমাৰী বাৰোৱাৰী পূজা সমিতি মানে এটা ৰাসো হয় আৰু এক লগত চবখিনি বস্তু হয় এয়া চাক মূৰ্তি ধুনীয়াকৈ ৰেডি কৰি থৈ দিছে আৰু বাৰে ৰং চং দি একদম বাপৰে বা আৰু এডাল সাপ এডাল সাপডালৰ নাম পাই আছোঁ দেই নাম যোনে জানে ক'বচোন মানে এইফালে ৰাধা কৃষ্ণ
কৃষ্ণজি 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 কৃষ্ণ কৃষ্ণ ৰাধা কৃষ্ণ ৰাসলীলা আৰম্ভ হৈ যাব গাইছ আৰু মাত্ৰ 2 দিন নে 1 দিন আছে কিবা এনেকুৱা দেই তাতে দেখাম ৰ'ব কোনদিনা বা আৰম্ভ হয় এইফালে মূৰ্তিলে চব ধুনীয়াকৈ বনাই দিছে আৰু চিনেমেটিক দেখাই যাব চিনেমেটিক হাতীটো গাইছ বেলেগ এটা ইউনিক বস্তু দেখিছোঁ হাতীটো পেলু হৈছে নে কি হৈছে মানে পেটটো দেখোন নোহোৱা হৈ গৈছে গলটো ওপৰতে উঠি গৈছে বাৰে বা ইমান লম্বা খুৰ বা বাপৰে বাহ বেলেগ বনছি কোনে বনছি এইটো আৰু এইফালে সিংহটো একদম পুৰা ভয়ানক হৈ আছে সিংহটো ভাল লাগছে কিন্তু হাতীটোৰ পেলু হৈছে নিশ্চয় এইটো চানা হাতী ঠিকেই আছে মাইকীটো অলপ পেলু হৈছে এক ঔষধ খুৱাব লাগিব হাতীটো কি হয় আমাৰ বাবা তই হা নাজনা নেকি তই গাইছ হাতীটো আপোনালোকে কওকচোন সঁচা বেলেগ লাগছে ইয়াৰ পেলু হৈছে নে কি হৈছে হা পেলু হৈছে নিশ্চয় হয়নে আপোনালোকে ঔষধ চৌষধ লৈ আহকচোন দে ধুনীয়াকৈ দাদা তাৰমানে প্ৰায় আৰু 90% মান কাম আছে ধুনীয়াকৈ ৰং চং গোটেইখিনি কৰি আছে এতিয়া চাওক এইটো জিৰাফ নে দাদা অঁ এইটো ধুনীয়াকৈ ৰং চং কৰিছে আৰু আজিকালি চাওক না আজিকালি কিবা টেকনিকেল বস্তু হৈ গৈছে চব মানে ডাইৰেক্ট মেচিনে দিয়ে কালাৰ কৰি দিয়ে আগতে ব্ৰাছ লাগিছিল ব্ৰাছত মানে কষ্ট হৈছিল দাদা হয়নে দাদা এতিয়া মেচিন হোৱাৰ কাৰণে বিৰাট সুবিধা হৈছে আৰু আপোনালোকৰ হয় বাকী আৰু কিমান বাকী আছে আপোনালোকৰ নে প্ৰায় হ'লেই আৰু কাম 95% হৈ গৈছে আৰু ন এতিয়া চাওক এতিয়া 95% মান হৈ গ'ল দুৰ্গা পূজাৰ ৰাসৰ কাম চলি দুৰ্গা পূজাই আহে কি যি বকি থাকোঁ মোক পাগলা আহিছোঁ গাইছ আৰু এইফালে চাওক না এইটো ধুনীয়াকৈ এইটো মহ নে কিবা এইটো নামগিলাও নাজানো গাইছ ভালকৈ জানাই না কিছুমান জানো কিছুমান নাজানো এইটো হ'ল এইটো কি নাম আছিল এইটো এই কিবা এটা কুটিনি নে কিবা এনেকুৱা নাম আছিলে কৃষ্ণ মানে বধ কৰিছিল এইটো এইগিলাখন ধুনীয়াকৈ বনছি বাপৰে বা চাওক না কি ৰাক্ষসনী নেকি এইটো মা কি মুখ এইটো ৰাখান বাপৰে বা দুডলকৈ দাঁতলৈ গৈছে গাইছ ইচ আৰু এইফালে গছ ফেঁচা এই গাইছ বেলেগ বনাইছে চাব লাগিব এইবাৰ ৰাস এবাৰ ফালি দিম একদম ৰাস আৰু মা কচম কৈছোঁ গাইছ ৰাস ফালি দিয়ে গা মোৰ এইবাৰ ৰাসত হেৰি কৰি দিওঁ নেকি আমিতো ঘুগনি আৰু ফুলেৰ দোকান দিওঁ নেকি দিব পাৰিবি নেকি হা এটা জাগা আছে ইয়াতে আমি ঘুগনি আৰু ফুলেৰ দোকান দি দিওঁ নেকি কেনেকৈ কমেণ্ট কৰি কওকচোন যদি দিব লাগে দি দিম আৰু একদম ঘুগনি আৰু ফুলেৰ দোকান নে কি হা ঘুগনি ফুলেৰ দোকান দিলে কিন্তু ষ্টেল হ'ব গাইছ আপোনালোকে আহিব না নিশ্চয় আহিব খাবৰ কাৰণে নহয় আমি কিন্তু বেলেগতকৈ বেলেগ কৰিম 5 টকাত ঘুগনি 10 টকাৰ ফুলাৰি মানে 15 টকাত আপোনালোকৰ হৈ যাব একদম টিপটপ খানা হৈ যাব জানে না আৰু তাতে মানে কি আপোনালোকে ডিছকাউণ্ট পাব ডিছকাউণ্টটো হ'ব নেকি গাইছ ফাংচন আছে এয়া আমাৰ জুবলি বৰুৱা আছে আৰু একদম এইফালে নাম চাম আছে গাইছ হেঙুল থিয়েটাৰো আছে একদম গাইছ বঢ়িয়া লাগিব আৰু আমাৰ 5 দিন আপোনাৰ 27 তাৰিখৰ পৰা 5 ডিচেম্বৰলৈকে হ'ব একদম আৰু 9 দিনীয়া কাৰ্যসূচী বিশেষ আকৰ্ষণ একদম আৰু বাইছ পূৰা ফালি দিম একদম ফাংচন দিনে মা কচম কৈছোঁ গাইছ ফালি দিম আৰু এইফালে গাইছ বৃন্দাবন হ'ব বৃন্দাবন ইয়াতে আমাৰ ৰাধা কৃষ্ণৰ ৰাসলীলা আৰম্ভ হ'ব নে কি আপোনালোকে দেখা পাব যেতিয়া মানে কি পূৰা লাইটিং চাইটিং হৈ যাব হৈ গ'লে একদম পূৰা বেলেগ ধুনীয়াকৈ ষ্টাইল বনছে এবাৰ অলপ বেলেগকৈ বনব আৰু মানে অলপ মানে আপোনাৰ টেকনিকেল বস্তুবিলাক ছাপোৰ্ট ইয়াতে মানে কি ইনষ্টল কৰিব কৰি কিনে ইয়াতে মানে কিছুমান মানে আপোনাৰ চকৰি টকৰি ঘূৰাব আৰু আজিকালি মানে চবফালে আজিকালি আপোনাৰ মানে কি ইলেক্ট্ৰিক কামগিলাখানে কৰে জানে বৃন্দাবনত ভাল বনব তাতে পুৰা ধুনীয়াকৈ ৰেডি কৰি আছে আৰু মোটামুটি আৰু কেইদিন আজি 24 তাৰিখ 27 তাৰিখ এই মাজতে কেইদিনমান দিন আছে এইকেইদিন চব ৰেডি হৈ যাব আৰু হা মই আহিব পাৰি গাইছ কৃষ্ণ বলিয়া কৃষ্ণ মই হ'ব পাৰোঁ নে কি ভাল লগা হ'বনে মই হ'লি হা কি কম মানুহ পাগলা হৈ যাব না দা আমার মঞ্চন ভাল লাগছে গাইস চকরি আগে আমার মঞ্চন বেলেগ লাগি গেছি কিয়ে আমার বজরঙ্গী ভাইজান কিয়ে না কসা আছা তুমি কেনে খবর ভালনে খবর সবর বারে বা বেলেগ মজছে তোমার বারে বা
সো গাইজ আমি ধুনীয়াকৈ এতিয়া মানে কি ৰাস চাক চাই আহি কিনে ডাইৰেক্ট আমি পুথিমাৰী নদীৰ মাজত হে গাইজ একদম আৰু ধুনীয়া লাগছে যাচোন কি ধুনীয়াকৈ ইয়াৰ পৰা ব্ৰিজখন দেখা পায় আৰু এইফালে পানী চানী পূৰা শুকাই গৈছে এইফালে আমাৰ ৰাসখন আছে আৰু এইফালে চাওক এইফালে পূৰা পুথিমাৰী নদীৰ মাজত আছোঁ গাইজ একদম যেতিয়া বাৰিষাৰ টাইমত কি ভয়ংকৰ ৰূপ ধৰে আৰু যেতিয়া একদম খৰালি টাইম কি শান্ত হৈ আছে নদীখন সঁচাই গাইজ এই নদীখন মানে কি একদম নদী বোলা বস্তুটো কিবা অলপ মানে বেলেগ আৰু ন প্ৰকৃতিৰ বস্তু সদায় বেলেগ টোটেলি বেলেগ মানে বাৰিষাৰ টাইমত ইমান ভয়ংকৰ ৰূপ ধৰে আৰু এতিয়া কি শান্ত পৰিৱেশ মানে সকলোৱে মানে ধুনীয়াকৈ ইয়াতে আহি বা নুমি কিনে ইয়াৰে মানে কি মাজত আহি এটা মানে কি একদম বেলেগ এটা ভাইব ল'ব পাৰে আৰু নে কি এই ফিলটো মানে কি যোনে নদীৰ কাষত থকা মানুহ না তেওঁলোকে বেছি ভালকৈ বুজি পায় জানাই না বেছি সেই মাছ চাওক মাছ 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 এইটো মাছ চাওক এইটো মাছ এইটো মাছ এইটো মাছ মাছ পাই গ'লো গাছ মাছ নদীৰ কাষত মাছ নদীত আহি মাছ ধৰিলোঁ গাছ নদীত আহি মাছ ধৰিলোঁ এটা এড দিও নেকি গাইছ যা যা বেটা যা যা এ মরিয়ে গেল যা গাইছ শেষ যা শেষ যা ও মরা নাই গাইছ জিন্দা আছে হরি যাক জিন্দা আছে হি গোল গাইছ গলি গলি এইটো গুচি গ'ল এই বারে বা গাইছ এটা বেলেগ ইউনিক বস্তু দেখলো হে বা ন্যাচারাল সুইমিং পুল এই চা কি বিন্দাস গা ধুই আছে এয়া আরে গাইস ইস এই সব কাপড় ধোয়া বিরাট মজা হই আছে কাপড় ধোয়া পুরা মজা একদম এ গাইস কি কব একদম ন্যাচারাল আৰু একদম আৰু এনেকুৱা জাগাত মানে গা চা ধুই একদম মা কসম মজুৱে গাইস বেলেগ লাগে মোৰ ওচৰতে ঘৰ কিন্তু মই মানে কি আগতে এনেকা আনিছিলো কিন্তু আজি মানে কি সেই ভিডিঅ'টোৰ লগতে একলগত ইয়াতে আহিলো আহি কিনে মানে দেখিলো দাদাহঁতে মানে কি বেলেগ এনজয় কৰি একদম জীৱন যাপন কৰি আছে মানে কি দিন মানে ৰাতি কাম চাম চলে এই যা এনজয় এইয়া কিমান দ আছে তাতে দ কিমান আছে ডুব মাৰি চাচোন ঐ বাপৰে বা গাইছ পুৰা দ আছে বহুত দ আছে ইয়াতে মোৰ বাৰে বাহ এই গাইছ এটা কাম কৰিম এইবাৰ নেক্সট দেওবাৰে না দেওবাৰে এটা মানে কি খানা এটা হ'ব খানা এটা হ'লে ইয়াতে মানে আহিম আহি কিনে পুৰা এনজয় কৰিম দাদাহঁতৰ লগত পুৰা গা চা ধুম গাইছ একদম বিদ্যা কৈছোঁ এই গাইছ পুৰা মানে কি মন একদম মানে কি একদম ঘুটুৱা বঢ়াই গৈছে ইয়াতে আহি অহাৰ লগে লগে মানে ইয়াতে মানে গা ধুবা যদি নুধু না নুধলি মানে সেই এনাৰ্জিটো কমি যাব গাইছ এতিয়া গা ধুবাই লাগিব বিদ্যা কৈছোঁ গাইছ নদীত মানে এনেকুৱা চাওক কি ধুনীয়া ৰ'দ দি আছে একদম তাতে মানে কি আপোনাৰ ফৰেইনটোতে এনেকুৱা আছে আৰু ফৰেইন ধান লাগে চেন্নাই গোৱাৰ সাগৰৰ পৰা এনেকুৱা বীজ থাকিব পাৰে কিন্তু আমাৰ ইয়াতে কেনেকৈ বনায় আমাৰ অসমতো আছে এনেকুৱা বীজ চাক একদম কি ধুনীয়াকৈ চবফালে বালিয়ে মাজত এটা মানে কি চুইমিং পুল বনাই লৈছে নেচাৰ একদম ধুনীয়া আৰু চাক না কি চিকচিকীয়া পানী হে গাছ নদীতকৈ বহুত চিকচিকা কিন্তু এটা পানী বেলেগ আৰু এটা গাছ তাতে কিবা কৰি আছে মাছ দেখা পাইছা নেকি মজা বেলেগ নদা কাপোৰ ধোৱা পুৰা লাজ কৰি আছে দাদা মানে ত্ৰিপুৰাৰ আৰু এওঁ দাদা আমাৰ পাঠশালাৰ আৰু এওঁ ত্ৰিপুৰাৰ হয় এই ফকলেণ্ড চলাই পাৰে বা ইমান দূৰৰ পৰা এটা কি ফুল এনজয় কৰি আছে গাইছ এইটোৱে মানবা লাগব আৰু চাচোন সৰু চলিৰ দৰে আজ বনাই আহিছে এই বয়া হৈছে তোৰে বাবা বয়া হৈছে বাকী গাইছ আপোনালোকে ভিডিঅ' চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি কিনে ক'ব মানে আজি ভিডিঅ'টো এইখিনিয়ে আছিলে আৰু মানে কি হ'ল পূজা আপোনাৰ ৰাসো দেখালোঁ দেখাই কিনে প্লাছ এইফালে আহি থাকোঁতে মানে এইখিনি মানে আপোনাৰ দেখা পাই নাই বোলে একবাৰ নুমি কিনে চাই যাওঁ পানীও যাতে ইমান নাই তো ধুনীয়াকৈ মানে নুমি আহিলোঁ আহি কিনে মানে চালোঁ যিটো মানে কি লেভেলত মানে ইয়াতে এটা মানে কি এনজয় হৈছে না গাইছ কৈছোঁ দেখোন একদম মানে মন চন একদম পুৰা টোটেলি ফ্ৰী হৈ গৈছে জানে কি ধুনীয়া বতাহ একদম নেচাৰৰ মাজত মা কচম কৈছোঁ গাইছ বঢ়িয়া লাগছে তো মানে ৰিচেণ্টলি ইয়াতে আহি কিনে খানা এটা খাম ৰ'ব দেওবাৰে খাম চাগে দেওবাৰে যদি মানে কি হৈ যায় তেনে দেওবাৰে খানাটো খালি এটা বেলেগ এটা লেভেলৰ ভিডিঅ' পাব গাইছ মা কচম কৈছোঁ গাইছ তাৰে কাৰণে আপোনালোকে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিয়ক নতুনকৈ চাই আছে আৰু বাকী ভিডিঅ'টো শ্বেয়াৰ লাইক কমেণ্ট সেইখিনি কৰি দিয়ক ৰিচটো বহুত ডাউন হৈ গৈছে ৰিচটো অলপ বঢ়াই দিয়ক আপোনালোকে প্লিজ গাইছ অলপ ছাপৰ্ট কৰক না প্লিজ বহুত কষ্ট কৰিছোঁ গাইছ ছাপৰ্ট কৰক অলপ বাই এইখিনি আছিল লাভ ইউ অল